হেল্ল'। আজি তোমালৈ কল নকৰা প্ৰায় 4 মাহেই হ'ল। মই কৰা চুক্তিৰ দৰে বহুতৰ মাজত তোমাক নিজৰ কৰাৰ সপোন আছিল। সেয়া হয়তো মোৰ ভুল আছিল। সময়ৰ গতিবেগে সকলো সপোন মাৰি নিলে। সপোন দেখাৰ পিছত সপোন ভঙাৰ যন্ত্ৰণা কি মই আজি অনুতপ্ত। এতিয়া যেন মই নিজকে হেৰুৱাই পেলাইছো। আনৰ ওপৰত নিজক হেৰুৱাৰ জানো কিবা অৰ্থ আছে? বুজাব নোৱাৰা এক বেদনাই যেন আনি ধৰে যেতিয়া বাস্তৱ সময় কৈ যায়, তুমি যে মোৰ এটি মাথো আধৰুৱা সপোনহে, যাক বাস্তৱ কৰাৰ আশাৰে নিজকে হেৰুৱাই পেলালো। মোৰ সকলো সপোনৰে মৃত্যু হ'ল। আচলতে সপোনবোৰৰ মৃত্যু মানেইতো মনটোৰ মৃত্যু, আৰু মন অবিহনে এজন মানুহ কঠিন শিললৈ ৰূপান্তৰ হৈ পৰে। তুমি মোতকৈ 5 বছৰ ডাঙৰ। হয়তো সেইবাবে মোৰ ভাল পোৱাবোৰ তোমাৰ বাবে এটি মাত্ৰ ধূলিকণাৰ তুল্য। আন মানুহে কি কব? তুমি আচলতে মোৰ লগত সম্পৰ্ক কৰিবানে আন মানুহৰ লগত? কেৱল যুক্তিৰ মাজতেই জীৱন আবদ্ধ নহয়, মান অভিমানৰ মাজতো কেতিয়াবা জীৱনে বাট বিচাৰি লয়। ভাল পোৱাই বয়সীমা বাছি ভাল পাব নাজানে, ভাল পোৱাই মাথো ভাল পাবহে জানে। মোৰ জীৱনটো তোমাৰ লগত আৰম্ভ হোৱা নাছিল সঁচা, কিন্তু তোমাৰ লগতে শেষ কৰাৰ হেঁপাহ সেয়া হয়তো অসম্ভৱ। তুমি আৰু মই, আমি হোৱাৰ এটি আশা। তোমাৰ দুচকুৱে আহি কন্দুৱাই আজি মনে তোৰ অবিহনে আজি নাপাই ভাবি চকুলনি গৰিব তোলৈ মনত পৰি উচুপিৰ তোৰ কাষ পা